হেৰি শুনিছেনে কাইলৈ আকৌ বাইদেউ যাবগৈ নহয় ঘৰলৈ আজি ৰাতিলৈ মাংস অকণকে আনিব আকৌ খাচীকে আনিব হ'ব বাৰু দিয়া তুমি লিষ্টখন দিবা কি লাগে মই আবেলি বজাৰৰ পৰা গৈ লৈ আহিমগে কাইলৈ আমাৰ ৰিজাল্ট দিব নহয় মুঠে কি হ'ব বাৰু ৰিজাল্ট দেউতাই এবাৰ মোক কি কৰে ঠিক নাই আৰু দেই হে ভগৱান অংক যে দুটামান মুখস্থ হৈ গৈছিলো পৰীক্ষাত গৈ গোটেইখন খেলি মেলি হৈ গ'ল ইংলিছ যে লিখিব লাগিছিলে নিজৰ নামটো স্কুলৰ নামটোহে লিখি থৈ আহিলো ঘৰতহে মনত পৰিছেহি গোটেইখন মানে উল্টা পাল্টা হৈ গ'ল প্ৰশ্ন যি টান আহিছে মোৰ ঘূৰাই গ'লগে দেখি ভগৱান কি হ'ব বাৰু কাইলৈ বোলাহঁত চাগে ভালকে পাছ কৰিব এইকেইদিন ইমান ধুনীয়াকে আৰামত একদম খাই বৈ আছিলো কাইলৈ পৰা মোৰ কি হয় ঠিক নাই আৰু দেই ৰিজাল্টটো দুদিনমান দেৰিকে দিয়া হ'লে কি হয় এটা কথাত পিছে মোৰ মনটো ভাল লাগি আছে দেই কাইলৈ জেঠাই যাবগে নহ'লে যে মই জেঠাই আগত কিমান লাজ পালোঁহেঁতেন এনেও মোৰ ৰিজাল্টটো এনেও বেয়াই হ'ব মই সেইটো জানোৱেই মই যিখন লিখিছোঁ এইবাৰ পৰীক্ষাত দেউতাই যে মোৰ জেঠাই আগতে কাণ চাপা দিলেহেঁতেন মুনুকণ বাইদেউ ভালকেই পাছ কৰিব কিমান যে লাজ পালোঁহেঁতেন মায়ে মাৰিবলৈ খেদিলেহেঁতেন যি হয় হ'ব পাছৰ কথা কিবা এটা খাই লওঁগে এই বাইদেউজনী আকৌ যিটি কৈ থাকে যদিও আকৌ পাই কাইলৈ যামগে বুলি ক'লে মনটো বেয়াহে লাগিছে আকৌ বা কিমান বছৰ মূৰত আহিব পাৰিব তাই কেনেকেনো আহে ইমান দূৰৰ পৰা আমেৰিকাৰ পৰা আমিতো যাবলৈ আমাৰ সামৰ্থ্যই নাই তাই আহিলেহে দেখা দেখি হ'ব পাৰোঁ আৰু বেয়াহে লাগিছে পাই যামগে বুলি ক'লত এতিয়া মন হিৰা দৈ চাইকেল নহয় টিলিঙা আমাৰ মাদাৰ ইণ্ডিয়া যে ইয়াতে আছাহি মানে মই আকৌ চবতে চাই ফুৰিছোঁ তোমাক খাবলৈ কিবা এটা দিয়াগৈচোন যে ইমান খাওঁ লাগিছে জানানে হ'ব তই এতিয়া যিটি এগাল সোমোৱাই ল'ব নালাগে অলপ পাছত মই ভাতেই বাঢ়িম ভাতকে খাবি এতিয়া যিটি খাই ল'লে পাছত ভাতবোৰ এৰি থৈ যাবি এই ৰচোন কাইলৈ তহঁতৰ ৰিজাল্ট নিদিব জানো মা কাইলৈ দিব ৰিজাল্ট তুমি আকৌ এতিয়া দেউতাক কথাটো নক'বা আকৌ কাইলৈ মই স্কুল যোৱাৰ আগত নিজে ক'ম আৰু এইবাৰ হেনো বোলে ৰিজাল্ট আনিবলৈ লগত গাৰ্জেণ্টক লৈ যাব লাগিব এই মজা কাইলৈ তোক স্কুলতে দেউতাই কাণ চাপা দিব চাবি ভয় খুৱাই নিদিবাচোন মা আহিলে হ'বলা আপুনি বজাৰখিনি ক'ত থলে আহিলো দেই যিহে দাম বস্তু জানানে বজাৰত মই টেবুলতে থৈ আহিছো বস্তুখিনি তুমি লৈ আহাগে যোৱা এই দাম হ'লেও আপুনি বা মই গোটেইকেইটা কোৱা বস্তু আনিলে নাই আকৌ আনিছো কমকে হ'লেও তুমি কোৱা গোটেইকেইটা বস্তু আনিছো মাংস খাচী মাংসকে আনিলো গম পোৱা তুমি কোৱা কাৰণে পোৱা আনিছো আৰু তোমাৰ বাকী গোটেইখিনি বস্তু মই লৈ আহিছো কৃষ্ণ হে হৰি এপোৱা মাংস আৰু মানুহ ইমান ভাল আপুনি কিবা হ'ল নি বাৰু মই এতিয়া এপোৱা মাংস কেনেকে বনাম সেইটোনো বাৰু চিন্তা কৰিবলগীয়া কথা নে আৰু বস্তু যিহে দাম এই পানী অলপ সৰহকৈ দি দিবা বুজিছা তেতিয়া তোমাৰ এগাল হৈ যাব কাঁহীখনত আৰু চবলৈকে হৈ যাব তুমি জোল কৰি পেলাবা মই কতে মৰো এই মানুহটোৰ লগত নোৱাৰিছো আৰু দেই এপোৱা মাংস বাইদেউ পনতী বাইদেউ আছেনে ঘৰত আপোনালোকে মই বোলো কোনেনো ইমান চিঞৰি আছে আকৌ আমি আৰু বেলচেল নবজালো আৰু দৰ্জাখন খুলি থোৱা দেখি ভিতৰলৈ দুজনী ভুভুকে সোমাইহে আহিলো আৰু একো নহয় হ'ব দিয়ক বহকচোন বহক মুনুকণ নাই নি আছে ভিতৰতে আছে মই তুমি আহিছে বুলি কওঁগে ৰ'বা তেতিয়াহে ওলাই আহিব আমি মানে ফুলেশ্বৰী বাইদেউক চাবলৈ আহিছিলোঁ আমাৰ জুবিও ক'লে আৰু বোলে মুনুকণহঁতৰ জেঠাইক আহিছে আমেৰিকাৰ পৰা তাইও বৰ মন কৰিলে আমেৰিকা মানুহ আহিছে চাই আহোঁগৈ বুলি মোৰো আকৌ মনটো গ'ল পাই ক'তনো আমি আমেৰিকালৈ যাবলৈ পাম আৰু বাইদেউ এতিয়া আছে বা নাই ঘৰত আছে বাইদেউ ঘৰতে আছে ৰ'ব মই মাতি দিছোঁগৈ জুবি তোমালোক কেতিয়াবা আহিলা নেকি বেয়া নাপাবা দেই মই মানে এতিয়াহে গম পাইছোঁ মায়ে ক'লে বোলে জুবিহঁত আহিছে ব'লা নহ'লে আমি মোৰ ৰুমলৈকে যাওঁ ৰ'বা যাম মুনুকণ আগতে মই জেঠাইক চাই লওঁ তোমালোকৰ জেঠাইক চাবলৈহে আহিছিলোঁ আমেৰিকাৰ পৰা আহিছে কিমান যে ভাল লাগিব দেখি জেঠাইক দিব বাপেকে এইজনী আমাৰ পংকজৰ মানুহজনী নহয়নে গোটেইজনী একেবাৰে একদম খাই একেবাৰে ভীমকলৰ গুৰিটো হোৱা দি হ'লা এইজনী তোমাৰে ছোৱালী নি কোন ক্লাছত পঢ়িছ 5ত পঢ়িছোঁ তই পিছে পঢ়া টেবুলত বহিব লাগে নে এইটো সময় নে সন্ধিয়া সময়ত মাৰৰ লগে লগে তই ঘৰে ফুৰিব লাগে আমি আপোনাক চাবলৈহে আহিছিলোঁ কিবা মই ফৰেনাৰ নেকি 5+12 কিমান হ'ব কচোন 13 হ'ব এয়াই মানে তই পঢ়া শুনা কৰিছ এনেকৈ মাৰৰ লগে লগে তই ঘৰে ফুৰিলে কি হ'ব
এতিয়া পঢ়াটোলৈ বহিব লাগে নে ঘৰে ঘৰে মানুহ আলহী আহিলে আলহী চাবলৈ আহিব লাগে যাওঁগে ব'লা আমেৰিকান মানুহ নাচাওঁ আমাৰ ইয়াৰ মানুহে ভাল আমি এতিয়া গৈয়ে থাকো দিয়ক বেছি দেৰি নকৰোঁ এনেই অকণমান ওলাইহে আহিলোঁ বাইদেউ এইবাৰ অকণমান বেছিকৈ ক'লিনি বা সৰু ছোৱালীজনী ওলাই আহিছিলে তইনো বা সেইবোৰ কেলৈ ক'ব লাগে সেইটো কথা নহয় এইটো বয়সত ষ্টিক নহ'লে কি তই ডাঙৰ হ'লে কিবা ক'ব পাৰিবি নি সেইকাৰণেহে তোৰ ল'ৰা ছোৱালীকেইটা তেনেকুৱা অলগদ্ধ আজি সোনকালে ডিনাৰটো ৰেডি কৰিবি মই আকৌ সোনকালে ডিনাৰ কৰিব লাগিব মৰ্ণিং আকৌ 5টাতে যাব লাগিব নহয় এতিয়া অকণমান ৰেষ্ট লৈ ল মুনুকণ তইও আৰ লগতে এই বাইদেউ কথাবোৰৰ পৰা মানে আজি জুবিহঁতে বেয়া পাই গৈছে যেনহে লাগিছে দেই ইমান বেয়াকৈ ক'ব লাগে নহয় সৰু ছোৱালীজনী কান্দি গৈছেগৈ এই বাইদেউ মানে সৰুৰ পৰা ডাংকাচি স্বভাৱটো নগ'লে আৰু একেবাৰে ধাং 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 আইঅ আজি যে ৰাতিপুৱা ইমান সোনকালে উঠিছোঁ বাইদেউজনী 5টাতে গ'লগৈ ঘৰখন একেবাৰে নিজান হৈ গ'ল দেই এলাইছে লাগিছে সোনকালে উঠি দিনত অকণমান পঢ়ি ল'ব লাগিব আজি আকৌ সিহঁত দুটা ৰিজাল্টো দিব নহয় মুনুকণ বাৰু ভালকেই পাছ কৰিব এই চুনুকণহে কি হয় আৰু হেৰা ক'ত আছা পুতেৰাৰ ৰিজাল্ট শুনাহি আহা একদম মানে আজি মোৰ নাক কাণ কটাই নিছে স্কুলত কি হ'লনো ৰিজাল্ট কি হ'ল সেই নহয় মুনুকণ নাহিলে যে মুনুকণে ফাৰ্ষ্ট ডিভিজন পাইছে ক'ত আহিব এতিয়া তাই গোটেই মাষ্টৰনীবোৰে ৰখাই থৈছে আৰু আমাৰ এই জধামুখতো অংকত আলুগুটি ইংলিছত আলুগুটি ফেল এইবাৰো ফেল লগৰ টিংকুহঁতে কি ধুনীয়াকৈ পাছ কৰিছে আমাৰ জধামুখক মানে আজি মই ইয়াত এই তই ক'ত চকত সোমাই আছ ওলাই আহ এইফালে ওলাই আহ তইতো ৰিজাল্ট দিয়া দিনা প্ৰত্যেক দিনাই তই শপত খা ভালকৈ পঢ়িম বুলি পিছত চবতে আলুগুটি তোক মই মানে আজি লাজ লগা নাই তোৰ আলুগুটি নম্বৰলৈ আহিছ লগত টিংকুহঁতলৈ চাবিচোন যা কিমান ভাল ভাল নম্বৰলৈ পাছ কৰিছে মুনুকণলৈ দেখা নাই বাহিৰলৈ তোৰ লাজ লগা নাই আজি জেঠাই থাকিব লাগিছিলে জেঠাই মানে আজিহে যাবলৈ পালে তোক জেঠাই আগত মই আজি মৰিয়ালোহেঁতেন তই যাচোন যা মোৰ চকুৰ আগৰ পৰা তহ মোৰ চকুৰ আগৰ পৰা